তো এতিয়া মই মানে কচুবিলত গৈ আছোঁ। কচুবিলত কিবা এটা ডান্স স্কুল আহিছে, তো অপেনিং কৰিব আজি সেই ডান্স স্কুলটো। তো তাতে গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্ক্ৰিপ্ট নকৰিব। তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল দি ব্লগছ। তো বন্ধু এজনো আহিছে হৰিচিঙাৰ পৰা, তো ইয়াৰ মই যাই আছোঁ, বলক। হৰিচিঙাৰ পৰা আহিছে বন্ধুজন, তেওঁৰ মোবাইলটো গায়ব হৈ থাকিল। তো কি ক'ব, তো বলক যাব লাগে এতিয়া। দুইজনে যাই আছে, যিহেতু তেওঁৰ মোবাইল হেৰাই গৈছে, পুৰা টেনশ্যনত আছে বেচেৰা। তো উপায় নাই, তো কচুবিলতে আছে চাগে, ডান্স স্কুলত আছে, তো মানে এই বন্ধুজনৰ মোবাইলটো হেৰাইছিল। তো মোবাইলটো এতিয়া অফিচত পোৱা গৈছে, খুব ভাল লাগিছে। এইটোৱে মোবাইল আছিল। তো এই বন্ধুজনে আহিছে মোৰ হৰিচিঙাৰ পৰা। তো তোমাৰ নামটো কৈ দিয়া ভাই। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিপুঞ্জয় বৰুৱা। তো তেওঁ আজি যিহেতু আহিছে, ইয়াতে ডান্স স্কুল হ'ব। তো ইয়াতে ডান্স স্কুল হ'ব, ডান্স স্কুলৰ ডান্সৰ মাষ্টাৰ হয়। তো এচেলাই ডান্সৰ মাষ্টাৰৰ কাৰণে মাতিছে তেওঁক। তো ডান্স কেনেকুৱা শিকাবি? ডান্সটো ভালেই শিকাম, যিমান পাৰিলে ষ্টুডেণ্টবিলাকক সহায় কিনে শিকাম বুলি ভাবিছোঁ। তো এনজয় কৰাম, অলপ এনজয় হ'ব। তো মই ভাবিছোঁ যে ষ্টুডেণ্টবিলাকক মোক ভাল লাগে, মোক ভাল পায়, সেইটোৱে মই ভাবিছোঁ। ষ্টুডেণ্টবিলাকক যেন মই ইমান কিবা নকৰোঁ, তো খং যেন নহয় মোৰ ওপৰত। তো মোৰ কৰিঅ'টো যেন সিহঁতেও ভাল পায়, পেৰেণ্টছেও ভাল পায়, সেইটো কাৰণে মই ভালকৈ শিকাম বুলি ভাবিছোঁ। আৰু পাৰিলে বাহিৰতো লৈ যাম। তেওঁক বন্ধুজনৰ লগত কথা পাতাই দেখুৱালোঁ, আপোনালোকৰ ডান্সাৰ হয়। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্ক্ৰিপ্ট নকৰিব। আৰু যদি ভাল লাগিছে কমচে কম লাইকটো কৰি দিব, আৰু যদি বেয়া লাগিছে ডিছলাইকটো কৰি দিব। তো বলক এতিয়া আপোনালোকক মই যোনটো ডান্স স্কুল মানে খোলা হ'ব, তো তালৈকে যাওঁ, বলক। ফাইনেলি আহি পালোঁ, এইটোৱে ডান্স স্কুল। তো আপোনালোকে ডান্স স্কুলটো আপোনালোকে কচুবিল, এইটো চাওক কচুবিল তিনিআলিৰ পৰা এইটো মোৰ পিছফালে আছে দুৰ্গা মন্দিৰৰ ওচৰত যোনটো বিল্ডিং আছে, এই বিল্ডিংটোতে তাৰমানে ডান্স স্কুল খোলা হৈ আছে। তো আপোনালোকে আহিব। তো মই এতিয়া ভিতৰত সোমাই যাই আছোঁ। তো মই বৰ্তমান এতিয়া ভিতৰত সোমাই গৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, স্ক্ৰিপ্ট নকৰিব, সম্পূৰ্ণকৈ চাই থাকক নাকি, বলক যাব লাগে ভিতৰত। তো দেখা পাইছে পুৰা মানে ৰেডি কৰা হৈ আছে সম্পূৰ্ণ বস্তু। তো চাউণ্ড ছেট আছে, তো সম্পূৰ্ণ বস্তু ৰেডি কৰা হৈ আছে। তো আৰু এইফালে দাদাই মানে কানেকশ্যন কৰি আছে, সম্পূৰ্ণ কানেকশ্যনখিনি কৰি আছে। দাদা কেনেকুৱা লাগি আছে? আজি কিন্তু আমাৰ কাৰণে খুব আনন্দই, কাৰণ দিনৰ পৰা আমি ভাবি আছিলোঁ যে কচুবিলত আমি এটা ডান্স স্কুলৰ আয়োজন কৰিম বুলি। কাৰণ এইটো কোনটো আছে আমাৰ সকলো হৈ আছে, আমি কৰা ইয়াতে পানাৰীৰ অচি ছাৰ আহিছে, মানে সঞ্জীৱ তেৰং ছাৰ আহিছে। তো তেওঁ এতিয়া ৰিবন কাটিব, মানে ফিতা কাটিব। তো ফিতা কাটি উদ্বোধন কৰিব। তো আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, সম্পূৰ্ণকৈ চাই থাকক। তো ফলাফল দিব। আজিৰ এই দুৰ্গা মন্দিৰ প্ৰাংগণৰ কালচাৰেল কমপ্লেক্স চেণ্টাৰত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ পানেৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহোদয়, দেখা পাইছে আমি বহি লৈছোঁ চবে। তো এতিয়া মাইনাজনীয়ে ডান্স কৰিব, আপোনালোকে চাই থাকক।
পঢ়া লিখাৰ বাহিৰেও কিন্তু কৰাব বুলি মই চবকে আশা কৰিছোঁ যে চবেই কৰিব বা তেনেকুৱা ল'ৰা ছোৱালীবিলাকক এটা ভাল মনত লৈ যাব। ষ্টুডেণ্টবিলাক যিমানজন ষ্টুডেণ্ট আমাৰ ইয়াতে থাকিব তো আমাৰ লগত কৰিব তো আমাৰ ষ্টুডেণ্টবিলাকে যেন ভালকৈ মন দিয়ে আৰু মই যেনেকৈ চলাব খুজি আছিলোঁ তেনেকুৱা যেন হয় মই সেইটোৱে অনুৰোধ কৰিম সকলো ষ্টুডেণ্টবিলাকক মই সেইটোৱে কওঁ আৰু ছাৰ কচুবিল ডান্স স্কুল খুলিছে তো হৰি নায়ক দা আছে মোৰ লগত তো তেওঁ মোক মাতিলে যে ক'লে যে কচুবিলত ডান্স স্কুল খুলি আছোঁ তো আহিবি তো তাৰ কাৰণে আহিলোঁ যে আৰু হৰিদাই কি চিষ্টেমে মানে মনত কেনেকৈ ভাবিলে যে কচুবিলত ডান্স স্কুল মানে খুলিলে চলিব বুলি মানে কি মাথাত কেনেকৈ আহিলে আপোনাৰ এই ডান্স স্কুলৰ হেৰিটো? নমস্কাৰ, মোৰ নাম হৰি নায়ক, মই হাতীগড়ত থাকোঁ। তো এইবিলাক অনুষ্ঠানৰ যোগেদি সৰু সৰু কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে, নিজৰ প্ৰতিভা মানে সাৰা সংসাৰক দেখাব পাৰে, এই বুলি আমি এইবিলাক অনুষ্ঠান আয়োজন কৰিছোঁ আৰু আশা কৰোঁ ইয়াতে যাৰ যাৰ প্ৰতিভা আছে প্ৰতিভা থকা ল'ৰা ছোৱালী সিহঁতে আহি ইয়াতে এডমিশ্যন লৈ আমাৰ পৰা জ্ঞান প্ৰাপ্ত কৰি নিজৰ ভৱিষ্যতটো কঢ়িয়াই নিব বুলি আশা কৰোঁ। আৰু আপোনালোকৰ যোনটো মানে এডমিশ্যন ফিজটো কিমান আৰু মান্থলি কিমান দিব লাগিব? আমাৰ এডমিশ্যন ফিজটো হ'ল আমি 1000 টকাকৈ লৈ আছোঁ। তাৰপিছত আমাৰ যোনটো মাহেকীয়া ফিজ থাকিব, আমাৰ মাহেকীয়া ফিজ মানে মাহেকীয়া ফিজ আমাৰ 300 কৰি থাকিব পাৰ মান্থ। কাৰণ আমাৰ যোন শিক্ষকজন আমাৰ দূৰৰ পৰা অহা হ'ব, তাৰ কাৰণে এটা শিক্ষক থাকিব, এটা শিক্ষয়িত্ৰী থাকিব, লগতে আৰু মানে চোৱা চিতা কৰাৰ কাৰণে এজনী মহিলা থাকিব। সেইবিলাকৰ কাৰণে আমাক ফিজৰ প্ৰয়োজন বা সিহঁতক কিবা এটা দিব লগা হ'ব। ইমান দূৰৰ পৰা ছাৰ বাইদেউ আহিব সিহঁতৰ কাৰণে চাহ খৰচৰ মানে সিহঁতৰ খৰচৰ কথা আছে। সেইবিলাক লগাই আমি মাহত 300 টকাকৈ ফিজ লৈ আছোঁ আৰু যোনটো এডমিশ্যনটো আমি 1000 টকাকৈ লৈ আছোঁ। আৰু আপোনালোকৰ ইয়াতে মানে কণ্টেক্ট কৰিব খুজিলে মানে কেনেকৈ কণ্টেক্ট কৰিব পাৰিব? আমাক যদি কণ্টেক্ট কৰিব খোজে আমাৰ কণ্টেক্ট নম্বৰ আছে মোবাইল নম্বৰটো কৈ দিয়ক। 9957988653। মই আকৌ এবাৰ ৰিপিট কৰি দি আছোঁ, 9957988653। আপোনালোকে এইটো নম্বৰ যদি কণ্টেক্ট কৰে তেনেহ'লে ডাইৰেক্টলি মোক পাব। আপোনালোকে ক'লে হ'ল কেতিয়া এডমিশ্যন ল'ব খোজে। আৰু চবকে মোৰ অন্তিম কথা এইটোৱে হ'ল যে আপোনালোকে যদি বিচাৰে আকৌ এবাৰ এনেকুৱা ধৰণৰ আপডেট ভিডিঅ' চাব বিচাৰে তেনেহ'লে আপুনি এই চেনেলটো কণ্টিনিউ চাই থাকিব, লগতে ইয়াক ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰাৰ লগে লগে আপোনাক কণ্টিনিউ ইয়াৰ ভিডিঅ'কেইটা আপুনি পাই থাকিব। ধন্যবাদ। তো আপোনালোকে গম পালে তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব, আৰু যদি বেছি ভাল লাগিছে শ্বেয়াৰ কৰি দিব, আৰু যদি বেয়া লাগিছে ডিছলাইকটো মাৰি দিব। তো আপোনালোকে শুনা পালে তো কচুবিলত ইমান ধুনীয়া এটা মানে ডান্স স্কুল আহিছে, তো আপোনালোকে এই ডান্স স্কুলত মানে এডমিশ্যন কৰক আৰু আপোনালোকৰ নিজৰ প্ৰতিভাসমূহ দেখুৱাবৰ কাৰণে চেষ্টা কৰক। বুন্দিয়া ভুজিয়া খাব দিলে, লগতে চাহ আছে, দকচি খাইলা আৰু ঘৰ মে যায়গা। তো আৰু একজন মানে বান্ধৱী আহিছে, মানে ফ্ৰেণ্ড আহিছে, তো হৰিচিঙাৰ পৰা প্ৰিয়ংকা তালুকদাৰ। তো এইজনে সেইজন, তো তেওঁৰ এটা ইউটিউব চেনেল আছে, নামটো কৈ দিয়া। পিটিভাৰ্ছ, আৰু মোৰ নামটো শ্ৰী প্ৰিয়ংকা তালুকদাৰ আৰু মোৰ চেনেলটোৰ নাম পিটিভাৰ্ছ। তো আপোনালোকে প্ৰীতিভা চেনেলটো খুব সুন্দৰ মানে ভিডিঅ' দিয়ে, তো আপোনালোকে ভিডিঅ'টো চাব সম্পূৰ্ণকৈ আৰু ছাপোৰ্ট কৰিব। থেংক ইউ। তো আপোনালোকে আৰু ডেছক্ৰিপশ্যনত লিংকটো থাকিব, আপোনালোকে নিশ্চয় যাই পেলাই একবাৰ ক্লিক কৰি চাই ল'ব। তো আৰু এটা কথা শুনা পাই ভাল লাগিল যে তেওঁ তাৰমানে ডান্সো শিকায়, তাৰমানে ডান্স টিচাৰ হয়। তো কিমান দিন হ'ল তোমাৰ ডান্স টিচাৰ হোৱা? টিচাৰ হোৱা বুলি সেনেকুৱা নহয়, মানে মই নিজে শিকিছিলোঁ আগতে। ক্লাছ 9ৰ পৰা মই ওদালগুৰিত শিকিছিলোঁ, তাৰপিছত হৰিচিঙাতে ক্লাছিকেল ডান্সৰ টিচাৰ এজন আছে, তাতো শিকিলোঁ, সত্ৰীয়া শিকিলোঁ। তাৰপিছত এনেকুৱাকৈ সৰু ল'ৰা ছোৱালী কেইজনীমান আহে মোৰ তাত শিকিব, তেনেকুৱা আৰু অলপ চলপকৈ শিকাই আছে। তো অলপ চলপকৈ শিকাই আছে, তো খুব ভাল। তো আপোনালোকে ভিডিঅ'টো ইমান টাইম মনোযোগ দি চোৱাৰ কাৰণে বহুত ধন্যবাদ। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল, সৰু ভিডিঅ'। তো এইখিনিতে আজি বাই বাই।